নমস্কাৰ বন্ধুসকল, সুজিত পল্ট্ৰি চেনেলটোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 7 দিন হৈছে এই ভিডিঅ' দিব পৰা নাছিলোঁ, অলপমান অসুবিধা হোৱাৰ বাবে। আজি আহিছোঁ। মই আপোনালোকক জনাম মই সপ্তাহত কি দৰৱ খুৱাইছোঁ আৰু কেনেদৰে মেনেজমেণ্ট কৰিছোঁ মই দেখুৱাম বাৰু। এইবিলাক সকলো কম আজি। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব। ব'লক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাইজ, ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ডে 1ত ফাৰ্ষ্ট ORS ৱাটাৰ গৰম পানীৰ সৈতে মৰ্ণিঙত দিছিলোঁ। ছেকেণ্ড নাইটত ৰাতি এচিড পানী দিছিলোঁ। পানীটো অলপ অলপকৈ চেঞ্জ কৰি থাকিব লাগে। তেনেদৰে ডে 1ত দিছিলোঁ। ছেকেণ্ড দিনা আহিলে আপোনাৰ ফাৰ্ষ্ট মৰ্ণিঙত এণ্টিবায়'টিক দিছিলোঁ। এণ্টিবায়'টিক আপোনাৰ লিকজেন পাউডাৰ বা অক্সিমাইচিন দিলে হয়। আমাৰ অক্সিমাইচিন দিছিলে। অক্সিমাইচিন লগাইছিলোঁ 2 ঘণ্টা পানীত। ইভিনিং টাইমত এচিড, তাৰপিছত আপোনাৰ গৰম পৰিছে যিহেতু গৰমৰ কাৰণে ইলেক্ট্ৰলাইট দিয়া হৈছে। আৰু লগত এটা ভিটাচাইল বুলি পাউডাৰ পায়, আমাৰ অফিচত দিয়ে। সেইটো লগাইছিলোঁ। সেইটো আপোনাৰ ভিটাচাইলটো হেৰি হয়, ৱাটাৰ পিউৰিফায়াৰ। সেইটো কাৰণে দিছোঁ। 3 নম্বৰত আহিলে ৰাতি দিছিলোঁ। ৰাতি সন্ধিয়া সময়ত আপোনাৰ ভিমাইল আৰু অষ্টভেট দিছিলোঁ 3 ঘণ্টাৰ কাৰণে। ৰাতিলৈ এচিড আৰু ভিটাচাইল দি ৰাতিপুৱালৈকে সেয়া পানী কণ্টিনিউ খুৱাই আছোঁ। তাৰপিছত আহিলে ডে 3। ৰাতিপুৱা পেপাৰটো উঠালোঁ, উঠাই অলপমান খুচৰি দিয়া হ'ল পেপাৰটো। 4 নম্বৰ দিনা ভিটামিন আৰু এণ্টিবায়'টিক ড'জ শেষ কৰিলোঁ দি, 3 দিনে দিছোঁ আৰু। ভিটামিনটো 3 দিন হৈ গ'ল, এণ্টিবায়'টিকটো 3 দিন হৈ গ'ল। এইটো ড'জ আৰু নিদিওঁ। দৰকাৰ হ'লে পাছত দিম। 5 নম্বৰত আহিলোঁ। 5 নম্বৰ দিনাখন ৰাতিপুৱা এচিড আৰু ইলেক্ট্ৰলাইট দি আছোঁ আপোনাৰ দুপৰীয়ালৈকে। দুপৰীয়া পানীটো চেঞ্জ কৰি গৰমৰ দিন যিহেতু কিডনী প্ৰব্লেম হয়, কিডনী প্ৰব্লেমৰ বাবে নেফ্ৰ'টেক ইউজ কৰিলোঁ। নেফ্ৰ'টেকো আপোনাৰ 3 দিনত খোৱা শেষ কৰিম। তাৰপিছত আহিলোঁ নেক্সট আপোনাৰ ইভিনিঙত নৰ্মেল ৱাটাৰ আৰু চাক'ফিৰল পি ইউজ কৰিছোঁ। গৰমৰ দিন যিহেতু চাক'ফিৰলটো পানী খাবৰ কাৰণে গৰমত দিয়া হৈছে। যিহেতু মিঠা চাক'ফিৰলটো, মিঠাটো পালে পানীটো বেছিকৈ খাব, সেইকাৰণে চাক'ফিৰলটো ইউজ কৰা হৈছে। চাক'ফিৰলৰ কোৱালিটি দুটা আছে, আপোনাৰ চাক'ফিৰল পি আছে আৰু চাক'ফিৰল ভেদ আছে। আমি পল্ট্ৰিৰ কাৰণে চাক'ফিৰল পিটো ইউজ কৰোঁ আৰু পিটোৰ ৰিজাল্টটো ভাল হয়। সেইটো কাৰণে চাক'ফিৰল পি ইউজ কৰিছোঁ। তাৰপিছত ৰাতিলৈ এচিড আৰু ভিটাচাইল দি ৰাতিপুৱা পানীলৈকে থৈ দিম। তাৰপাছত আহিলে ডে 6। 6 দিনতো একেই হ'ব। যিটো লগাইছোঁ চাক'ফিৰল, তাৰপিছত কিডনীৰ আপোনাৰ নেফ্ৰ'টেক, তাৰপিছত এচিড আৰু ইলেক্ট্ৰলাইট ৰাতিপুৱা। তেনেকৈ আৰু কণ্টিনিউ 6 দিনত 6 নম্বৰ দিনাখন লগাই আছোঁ। বাকী আহিলে 7 দিন। 7 নম্বৰ দিনাখন আজি কিডনীৰ কাৰণে আপোনাৰ নেফ্ৰ'টেক আৰু চাক'ফিৰল পি সেইটো দিম আজি, আৰু এইটো অফ কৰি দিম। তাৰপিছত আপোনাৰ ইভিনিঙৰ পৰা এচিড আৰু ইলেক্ট্ৰলাইট টাইম বাই টাইম গধূলিলৈকে দি থাকিলে হ'ল। এনেকৈ আৰু আজি 7 দিন হৈছে। কালি ৰেকিং কৰিলোঁ ফাৰ্মখন, অলপমান খুচৰি পেলাই এনেকুৱা হেৰি কৰি থৈছোঁ। বৰ্ডিংটো বহলালোঁ আৰু প্ৰায় ফুল হৈ গ'ল ফাৰ্মখনত। ফাৰ্ম মোৰ 3খন আছে বৰ্তমান। ফাৰ্ষ্ট পোৱালি এখনতে ৰাখিছোঁ। বাকী আপোনালোকে দেখিছে আৰু মেনেজমেণ্টবিলাক কেনেকৈ আছে। পানীটো কম পানীত দিব, ভিটামিন দিলে প্ৰায় বেছি দেৰিলৈকে নোখোৱাব। আমি যিকোনো দৰৱ 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে দিওঁ। সেই 2 ঘণ্টা 3 ঘণ্টাত আৰু পানীবিলাক যিমান খায়, তাৰপিছত পেলাই আকৌ বেলেগ পানী দিয়া হয় এক্সট্ৰাকৈ। বাকী ইমানেই আৰু
ভিডিঅ'টো বেছি দীঘল নক'লোঁ আৰু মই এসপ্তাহত যিমান আৰু মেনেজমেণ্ট কৰিলোঁ। ধন্যবাদ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব বাবে ধন্যবাদ।